ভাই 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 ওয়ান সাইড দ্য বয়েজ এলাকার নহরবি বে পাগলা এসে নাকি এবার কি 8 নম্বর চিন্ময় বিয়া ইয়ে খাবো নাকি গেলা আমি গামছা পিন্ধি যাম দে এলভিস ভাই এই অলপ ইয়ার ক্যারেক্টার লুজ আছে এটামান পুলিচ আহিছিল গাড়ীখন এতে ৰখি আছিল যিহেতু ৰাতিপুৱা চুৰুৱাত আমাৰ এনেকুৱা গুড মৰ্নিং এভৰিৱান ওয়েলকাম বেক টু আৱাৰ চেনেল গাইজ তো বৰ্তমান আমি বিয়াত কাম কৰি আছো গাইজ সো কাবাৰ যদি বিয়া তুলনি বিয়া বাৰ্থডে পাৰ্টি চাৰ্টি আছে আমাক কেটাৰিঙৰ কাৰণে তাৰবিলাক হেল্পাৰৰ কাৰণে কণ্টেক্ট কৰিব পাৰে লিংক ইন ডিছক্ৰিপশ্যন ভাই চিকেন ৰ'ল খাব আহিছে অলপ ভাল বস্তু খা দুটি ঘুগনি খা চালা একো নাই গাইছে ৰাতিপুৱাৰ পৰা এটাই খাম আৰু এয়াই আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চ' দিছ ইজ আমাৰ ডিম্পুদাৰ পাৰ্টনাৰশ্বিপৰ দোকান লাজ নকৰিবা দেই তোমালোকে খাওঁ খাবি খাবি মই লাৰা নাই কিন্তু বেছিকৈ ভাই 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 ওৱান চাইড দিছ চাইড ভাই ভাই আমাৰ এই জীৱন দে এইটো আৰু ঘূৰি ঘূৰি আছোঁ আৰু আজি আমি আপোনালোকক দেখাম দ্য বয়েজ এলাকার নহরবি বে পাগলা এসে নাকি ভিডিঅ' ইউটিউবত দিলি দিবা পাৰিম নেকি কচোন তই ভাই গাইজ দ্য ইনচাইড দ্য বয়েজ ৰুম ই অলপ ইয়াৰ কেৰেক্টাৰ লুজ আছে মই আপি চালিয়ে মানে ই সেইটো ইয়াৰ ছবিত কৰে ভাই ইমান কেৰেক্টাৰ লৰে পেন কুৰ্তা চিন্ময় বিয়া ইয়ে খাব নেকি গেলা আমি গামছা পিন্ধি যাম দে বালত দখৰা হ'ব দক ডিছকাউণ্ট আপোনাক ভ্লগত উঠাই দিছোঁ ভ্লগত চাব আপুনি স্ক্ৰীনশ্বট লৈ ল'ব এলভিছ ভাই কিবা ক'বা নেকি আকৌ এবাৰ যাই আছোঁ বজাৰত মলতো লাইন যায় হে বা শান্তি নাই পৃথিৱীখনত মই এই ভগৱান উঠালো ৰে ভাই মুঝে কেনে লাগিল এই কেনে লাগিল বেছিকে নাখবি কেনে লাগছে বঢ়িয়া দাদাই কেনে লাগছে বঢ়িয়া বঢ়িয়া গাইজ বঢ়িয়া Hey guys, welcome back to our channel Pagalas. So আজি আমাৰ ভাতু বাইদেউৰ বিয়া আৰু বিয়াৰ গোটেই ব্লগটো আপোনালোকে দেখা পাব আৰু আমাৰ ৰাতিপুৱাৰ আৰম্ভণি এনেকুৱা অলপ বিচনাৰ পৰা এইটো এটা দামৰা শুই আছে আৰু মই জাষ্ট উঠিলোঁ আৰু আপোনাৰ ৰাতিপুৱা ভিউ চাব পাৰে ধোৱা চ' অলপ পিছত ড্ৰেছ আপ কৰিম চ' ড্ৰেছ আপ কৰি অলপ ছোৱালী তোৱালী চাম বিয়াৰ চিজন ভাই আৰু বাহিৰত পিনে আপোনালোকে একবাৰ ভিউ চাব পাৰে গা চা ধুই ড্ৰেছ আপ কৰি লগ পাই আছোঁ আৰু কেইটান নেকি তো গা চা ধুই ড্ৰেছ আপ কৰি লগ পাই আছোঁ যাই থাকোঁ বৰ্তমানৰ কাৰণে বাই বাই ডেক'ৰেশ্যন কৰা হোৱা নাই
আৰু গাইছ এটা বস্তু দেখাম, আমাৰ চেলফি পইণ্টটো কেনেকুৱা কমেণ্ট কৰি নিশ্চয় জনাব। কল দিল চালা আদমি কো হিজৰা বনা দেতা হে। কেলা লাখুটি চাখুটি লৈ পিনে আমাৰ যোগাৰ, কিন্তু আমি কলডিলটো পাৰিব পৰা নাই। কুত্তা বনাকে ৰাখা ইছ কলডিল নে বেৰ কি এই কাচিয়ে লাগব নেকি? আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং গিৰি কামৰ নহ'ব। দেখা নাই আমাৰ ফাণ্ডা দেখা নাই, বিয়াৰ গ্ৰালছৰ পৰা শিকি আহিছোঁ আমি। পাৰ্চনেল ट्रेनिंग দিছিলে আমাক। सो आफ्टर ए कुत्ता बनाने के बाद हमने इसको भी कुत्ता ही बना दिया। আমাৰ চবে ৰেডি হৈ আছে আৰু এই বডি চাওক বাহ আপোনালোকে যেতিয়া কুৰ্তা পিন্ধে তেতিয়া বহা পজিশ্যনটো মই আপোনালোকক দেখাই আছোঁ। প্ৰথমে এনে টাইপত দাঙি ল'ব, তাৰে পিছত বঢ়িয়াকৈ টিকাটো পেলাই ল'ব, তাৰপিছত এনেকৈ পেলাই দিব। দেই बकचोदी मत करना मेरे साथ, एक लाफर मारूंगा। शहर को तोड़ा अपने गली में दिल को तोड़ा, सीने में दर्द रखता है ये दिल, मेरे दिल से उसे निकाला, रोना करना था कर डाला, फिर भी याद उसी का आता है ये दिल दीवाना दीवाना दीवाना। गाइस प्लीज एक गान फॉलो কৰি দিবা, এনেকুৱা ফালতু সিঙ্গাৰবোৰ গান ফলো মাৰে দেই কিবা মোক এই গীতটো থৈ ভাল বুঝছে So hey guys, if you like my song then please subscribe, like আৰু কি comment সব কৰি দিবাৰে ভাই, শেয়াৰ। ইমান বঢ়িয়াকৈ সাজি কাজি আহিছিলোঁ আমি, ইয়াতে গেট কিপাৰ বনাই দিছোঁ। Oh my god, so hot you are, fucking hot, so doom। মই কিন্তু তোমাক কিছ কৰি দিম দেই, নকৰিবা আৰু কিবা ক'ব নেকি? কম বিকজ মাৰে তোৰ আগত তই নিয়ে এই ফটো ফটোকে দেখা কোনবা সম্পান আহিবা বিয়া খাবলৈ। কি মাইনাসকল মোৰ লগত চেলফি নুঠা, এই ব্লগৰ পৰা স্ক্ৰীনশ্বট লৈ ল'বা। এই হয় কাম নেকি এনি টাইম? এই দিন দুপৰতে বেয়া বস্তুবিলাক খাইছি, কিবা খাইছি, খাই পেলাই আলবাল উকি যায়, চশমা চশমা মাৰি আমাৰ আৰু গাইছ এখন বিয়াতো এটা আপি পতাব নোৱাৰিলোঁ, বহুত দুখ। উইদাউট গাৰ্ল লাইফ ইজ লাইক এ ফাক। দিন গ'ল আৰু এতিয়া ৰাতি, আৰু ৰাতি ব্ৰেকআপটো হৈছে। কমেণ্ট কৰি জনাই দিব ড্ৰেছআপটো কেনে লাগিছে, আৰু যদি ড্ৰেছআপটো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাকচতি নকৰিব মোৰ লগত ডাইৰেক্ট। এইকেইটা আহিছে আমাৰ কেটাৰিং পাৰ্টি। কিবা ক তুমি মিছাকে তাৰিফ কৰবা নালগে। ছাবস্ক্ৰাইব কৰিবা, এইটো লাইক কৰিবা, কমেণ্ট কৰিবা। দীপেশ্বৰ নেক্সট আমাৰ ৰাইডটো দেখুৱাই দিম, বাইক ৰাইড এটা আহিছে, বিগ বাইক ৰাইড এটা। তো এতিয়া আমি সন্ধিয়াৰ আহাৰ ভালকে কমকে পকে আহিছোঁ। হা আমি অলপ কৰিম, তো এতিয়া আমি ডিনাৰ কৰিম গাইজ, আৰু ডিনাৰ কৰাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ধামাকা হ'ব গাইজ, ধামাকা। চেষ্টা কৰিম। হাঁহত আছে, মুৰ্গীত নাই, গাঁৱত আছে, নগৰত নাই। ডাঙৰকে কৈ দিয়ক বাৰু, বুজিব নাই। হাঁহত আছে, মুৰ্গীত নাই, গাঁৱত আছে, নগৰত নাই।
ওইছি জামা খাবার টাকা কে আসলে বিয়ে করাবা আপনার আপনার কৈ দিছি নহ'ব কই দিছিলি ন অসমীয়াত দিয়ক সম্পূৰ্ণ পৰিচয়টো আমি তো কৈ দিছাৰ মানুহ ডাংকি খান তোমাৰ ৰাজকুমাৰ হিৰাণীৰ ৰাজকুমাৰ হিৰাণী চিনেমা অন্ধ চাইও ক'ব যে বম চিনেমা হৈছে এটা বস্তু সুধিম ছোৱালীবোৰৰ তুমি কেনে ছোৱালী বিচাৰা জীৱন সংগী দ্য নেশ্যন ওৱান টু নো ছোৱালী এনেকুৱা হ'ব লাগে না তিনিটা কোৱালিটি বিচাৰিম ছোৱালী ছোৱালী মানে কি হ'ব লাগে জানা নাই শুনা মোৰটো শুনা ছোৱালীৰ এক নম্বৰ কোৱালিটি কি হ'ব লাগে জানা নাই তাইৰ মনত তুমি হিৰো হ'ব লাগে শ্বাহৰুখ খান চলমান খানৰ পাত্তা হ'ব নালাগে য়েছ য়েছ দুই নম্বৰ তোমাৰ যদি 5 টকা লগত থাকে তাই আৰু ডাঙৰ খাব তুমি আৰু ডাঙৰ খাবা এই চিষ্টেম হ'ব লাগে 5 কোটি থাকিলেও বেলেগ আৰু 3 নম্বৰ 3 নম্বৰটো কেমেৰা ক'ব অলপ ভয় লাগে আৰে কৈ দিয়া কৈ দিয়া দ্য নেশ্যন ওৱান টু নো বেলেগকে কৈ দিয়া মুখখন দেখি দি একদম অস্ত্ৰত নি কেমেৰা ভিডিঅ' ইবাকে চাওক অলপমান ভিডিঅ' ভাই বুলি কৈ দিয়া ভিডিঅ' পাত্তাই নিদি এই বসাই দিয়া এই বসাই দে হাই হাই আৰু এটা বাজিল আৰু ষ্টিল আমি এনেকে লাইভ কিবা কবি হাউচ কেনে লাগিছে তোমাৰ থাকান মেছেজ হৈছে খৰি খান আছে না নাই মইতো গমেই পোৱা নাই আৰু কিসমত ইমান বেয়া যি ভাই গাড়ীৰ টায়াৰো পামচাৰ হৈ গৈছে এটামান পুলিচ আহিছিল গাড়ীখন ইয়াতে ৰখি আছিল যিহেতু পুলিচটো আহি পিনে এনেকৈ আমাক এনেকৈ লুক এটা দিছে আৰু মই ওলাই আহিলোঁ কি হ'ল গাড়ীখন কাৰ আমাৰ কিয়া নাই বুলি কৈ গুচি গৈছে টায়াৰ পামচাৰ হৈছে লুক দিয়াৰ দৰকাৰ নাই চোন চুৰ নহয় আমি ক'ত চ'ত পিন্ধি ৰাতি কোন চুৰ আহিব কওকচোন ইটছ কল কমন চেন্স ছাৰাত এনে জমনি কৰিছোঁ দিয়ক আমাৰ কণ্টেণ্টে জমনি চিৰিয়াছলি নল'ব ঘৰলৈকে নাহিব বিচাৰি বৰ্তমান মানে এনেকুৱা পৰ্যায়ত আছোঁ ক'ৰবাত বহিবা যদি অলপমান যদিও জেগা পাওঁ বিয়া শেষ আৰু আমাৰ ভিডিঅ'ও শেষ বিয়াখনৰ কাৰণে বহুত দুখলো কিন্তু যোৱাৰ পিছত এতিয়া বেয়া লাগছি বাৰু বেয়াও লাগিল আৰু এক্সাইটমেণ্টটো এতিয়া লাইক গেল আৰু সেই খেচি পিটি লৈ আৰু বস্তাৰ দল কালচে বহি পুৰাণা লাইফ বহুত আগৰ পৰা প্লেন আছিল এইটো কৰিম সেইটো কৰিম অলপ গোটেইখিনি চাকচেছ নহ'লেও আমি 50% কমপ্লিট কৰিছোঁ তাৰে এটা নহ'ল আমি যি ডেন্স কৰিম বুলি ভাবিছিলোঁ সেইটো মানে গোটেইকেইটাই কালি গ'লো আজি এন নহ'লেই মানে আমি এটা প্লেন আছিল কি গোটেইকেইটা ডেন্স ষ্টেপ শিকি পিনে মানে এটা বঢ়িয়াকৈ ডেন্স কৰিম সেইটো এতিয়ালৈকে ফুলফিল কৰিব পৰা নাই তথাপিও এনেই আলাবিলাকে ডেন্স কৰিছোঁ অলপ নকৰা নহয় চ' ফাইনেলি বিয়া খতম ইতনা ধীৰ हो गया हो विदाई में भी आंसू नहीं निकला भाई आई डोंट नो इसे क्या कहूँ বিয়া শেষ ভিডিঅ' শেষ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই As you fade away, as you fade away.